আজি আমি আলোচনা কৰিম কোৰ্স নং BA 20301 চতুৰ্থ পাঠগোটৰ অন্তৰ্গত অলংকাৰ সম্পৰ্কে। অলংকাৰ হৈছে মানৱ দেহৰ ভূষণ। অলংকাৰ পৰিধান কৰিলে দেহৰ সৌন্দৰ্য বৃদ্ধি পায়। বিচিত্ৰ কাৰুকাৰ্য খচিত পৰিমাৰ্জিত অলংকাৰে দেহৰ সৌন্দৰ্য সুষমাক মনোৰম আৰু মনোহৰা কৰি তোলে। কিন্তু প্ৰয়োজনতকৈ অধিক বা খাপছৰা অলংকাৰ যদি পৰিধান কৰা হয় তেতিয়াহ'লে সৌন্দৰ্য বৰ্ধন কৰাতকৈ সৌন্দৰ্য হ্ৰাসহে কৰে। সাহিত্যৰ ক্ষেত্ৰতো সেই একেই কথাই প্ৰযোজ্য। কাব্য উপাদেয় হয় অলংকাৰৰ পৰা আৰু সৌন্দৰ্যই হৈছে ইয়াৰ অলংকাৰ। সাহিত্যৰ শোভা বঢ়াবলৈ কবি সাহিত্যিকসকলে বাক্যবোৰ শুৱলাকৈ সজাই তোলে। শুৱলাকৈ সজাই তোলা এনে বাক্যকে সহজভাৱে সাহিত্যৰ অলংকাৰ বুলি কোৱা হয়। অলংকাৰ শব্দটো সংস্কৃত ভাষাৰ অলম শব্দৰ পৰা উৎপত্তি হৈছে। অলম শব্দৰ অৰ্থ হৈছে পৰ্যাপ্ত অৰ্থাৎ হ'ল আৰু নালাগে। গতিকে অলংকাৰৰ সংজ্ঞা আমি এনেদৰে দিব পাৰোঁ। সাহিত্যক লালিত্যপূৰ্ণ আৰু ব্যঞ্জনাময় কৰি তুলিবৰ কাৰণে বৈচিত্ৰ্যপূৰ্ণ শব্দ সম্ভাৰ প্ৰয়োগ কৰাৰ যি চমৎকাৰিতাপূৰ্ণ কৌশল তাকেই অলংকাৰ বুলি কোৱা হয়। অলংকাৰক প্ৰধানভাৱে দুটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে শব্দ অলংকাৰ আৰু অৰ্থ অলংকাৰ। শব্দ অলংকাৰ হৈছে য'ত কেৱল আখৰ বা শব্দই বিশেষ বিন্যাসৰ দ্বাৰা সাহিত্যৰ জেউতি বঢ়ায়। শব্দ অলংকাৰত বিনষ্ট শব্দৰ সলনি যদি একে অৰ্থৰ অন্য শব্দ প্ৰয়োগ কৰা হয় তেতিয়াহ'লে বাক্যৰ সৌন্দৰ্য নাইকিয়া হয়, অৰ্থাৎ বাক্যত অলংকাৰ নোহোৱা হয়। গতিকে শব্দ অলংকাৰ শব্দ নিৰ্ভৰ। শব্দ অলংকাৰ ঘাইকৈ 5 বিধ। সেইসমূহ হৈছে এনেধৰণৰ: অনুপ্ৰাস, শ্লেষ, যমক, পুনৰুক্ত বদাভাস আৰু বক্ৰোক্তি। তাৰে আকৌ অনুপ্ৰাসক 5টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল বৃত্তানুপ্ৰাস, চেকানুপ্ৰাস, অন্ত্যানুপ্ৰাস, লাতানুপ্ৰাস আৰু শ্ৰুত্যানুপ্ৰাস। শব্দ অলংকাৰৰ ভিতৰত অনুপ্ৰাসেই শ্ৰেষ্ঠ অলংকাৰ। একেজাতীয় ব্যঞ্জন বৰ্ণৰ বাৰম্বাৰ প্ৰয়োগৰ ফলত বাক্যত ধ্বনি সৌন্দৰ্যৰ সৃষ্টি হ'লে অনুপ্ৰাস অলংকাৰ হয়। উদাহৰণস্বৰূপে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে বুটলি বিলাংগৈ বলা। ইয়াত ব ব্যঞ্জন ধ্বনিটো বাৰে বাৰে উচ্চাৰিত হোৱাৰ ফলত কবিতা ফাঁকিক অপৰিসীম মাধুৰ্য দান কৰিছে। বিভিন্ন অৰ্থত একেটা শব্দকে ব্যৱহাৰ কৰিলে হোৱা অলংকাৰবিধেই হৈছে শ্লেষ। এই ৰাম অজ অব্জ কুলে উপজিল অজমূৰ্খ। সীতাহৰণ কাব্যৰ এই উদাহৰণটিলৈ চালে আমি দেখিম যে ইয়াত অজ শব্দটো দুঠাইত ব্যৱহাৰ কৰা হৈছে আৰু দুয়ো ঠাইতে ভিন্ন অৰ্থ বুজাইছে। ইয়াৰ অৰ্থ হৈছে এই ৰাম পদ্মৰ নিচিনা নিৰ্মল, অজৰজাৰ বংশত ছাগলৰ নিচিনা মূৰ্খ হৈ উপজিল, নাইবা এই ৰাম অজৰজাৰ নিচিনা পদ্ম বংশত অজাত মূৰ্খ হৈ উপজিল। ইয়াত অজ শব্দটো শ্লেষ অৰ্থাৎ দ্ব্যৰ্থবোধক। দুটা বা তাতকৈ অধিক স্বৰযুক্ত ব্যঞ্জন নিৰ্দিষ্ট ক্ৰমত ব্যৱহৃত হ'লে যমক অলংকাৰ হয়। শব্দ মাত্ৰৰে অৰ্থ প্ৰকাশক সামৰ্থ্য থাকে আৰু প্ৰত্যেকটোৱে এটা মুখ্যাৰ্থ প্ৰতিপাদন কৰে। এই মুখ্যাৰ্থৰ উপৰিও শব্দবোৰে লক্ষ্যাৰ্থৰ দ্বাৰা বেলেগ অৰ্থ আৰু ব্যঞ্জনৰ দ্বাৰা অতিৰিক্ত অৰ্থ বুজাব পাৰে। এনেকুৱা একাধিক অৰ্থবাচক কোনো এটা শব্দ একোটা বাক্যৰ দুঠাইত উল্লেখ হ'লে আৰু দুয়োটা স্থানতে বেলেগ বেলেগ অৰ্থ বুজালে যমক অলংকাৰৰ সৃষ্টি হয়। চমুকৈ ক'বলৈ গ'লে একেটা শব্দ বেলেগ বেলেগ অৰ্থত একাধিকবাৰ বাক্যত উচ্চাৰিত হ'লে যমক অলংকাৰ হয়। উদাহৰণস্বৰূপে ৰাতিপুৱা উঠি খাই 3 চিলিম ভাং, বৌম বৌম বুলি বোপাই টোপনিটো ভাং। ইয়াত ভাং শব্দটো দুবাৰ বহিছে কিন্তু তাৰ অৰ্থ একে নহয়। প্ৰথম ভাঙৰ অৰ্থ গাঁজা, দ্বিতীয় ভাং ক্ৰিয়াপদ, তাৰ অৰ্থ গুচোৱা বা দূৰ কৰা। পুনৰুক্ত মানে কোৱাকে কোৱা, বৎ মানে নিচিনা আৰু আভাস মানে যেন লগা। ইয়াৰ অৰ্থ হৈছে কোৱাকে কোৱাৰ নিচিনা যেন লগা।
দুটা একে অৰ্থৰ শব্দ ওচৰা-ওচৰিকৈ ব্যৱহাৰ কৰাৰ ফলত একেটা কথাকে দুবাৰ কোৱা যেন লাগে। কোৱাকে কোৱা যেন লাগে কিন্তু আচলতে সেইটো নহয়। ইয়াত দুয়োটা শব্দ দুটা অৰ্থত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে চিপাহী বিদ্ৰোহৰ সময়ত নানা চাহেবে বহু ইংৰাজক বধ কৰিছিল। ইয়াত নানা চাহেব শব্দটো বহু ইংৰাজ এইটো বুজাইছে বুলি ভ্ৰম হ'ব পাৰে, কিন্তু নানা চাহেবটো হৈছে ইয়াত এটা মানুহৰ নামহে। টুক্তি মানে বক্ৰভাৱে অৰ্থাৎ বেকাকৈ কৰা উক্তি। কওঁতাই যি অৰ্থত কয় সেই অৰ্থ গ্ৰহণ নকৰি যদি শুনোতাই আন অৰ্থ গ্ৰহণ কৰে তেতিয়াই বক্তোক্তি অলংকাৰৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে বক্তাই কৈছে, বোপাই তোমাৰ কপালত ৰাজদণ্ড আছে। শ্ৰোতাই কৈছে, এৰা তেল শোধনাগাৰ আন্দোলনত এবাৰ জেল খাটিলোঁ, এইবাৰ বিদেশী বহিষ্কাৰ আন্দোলনত 10 বাৰ জেল খাটিম। ইয়াত বক্তাই ৰাজদণ্ডৰ অৰ্থ ৰাজপদ বা উচ্চ পদবী বুলি উল্লেখ কৰিছিল, কিন্তু শ্ৰোতাই ৰাজদণ্ডৰ অৰ্থ ৰাজঘৰৰ পৰা বিহা শাস্তি হিচাপেহে গণ্য কৰিলে। আজি আমি অলংকাৰ আৰু অলংকাৰৰ এটা প্ৰধান ভাগ শব্দ অলংকাৰৰ বিষয়ে উদাহৰণসহ আলোচনা কৰিলোঁ। অহা শ্ৰেণীত অৰ্থ অলংকাৰৰ বিষয়ে আলোচনা কৰিম।